হেল্ল' হেল্ল' অসমবাসী ৰাইজ আজি আমাৰ দুটাই কিমানখিনি জানো এইটো ছেকেণ্ড পাৰ্ট হয় আজি মই কুৱেশ্যন কৰিম মই কি ভাল পাওঁ বলক ঠিক আছে মোৰ ভাল পোৱা জেগা কোৱা তোমাৰ ভাল পোৱা জেগা অসম মানে অসম মানে ভাৰতৰ ভিতৰত নে বাহিৰত ভাৰতৰ ভিতৰতো কোৱা আৰু ভাৰতৰ বাহিৰতো কোৱা মানে দুটা তিনিটা যিমান জানা আৰু ভাৰতৰ ভিতৰত হ'লে তোমাৰ চিমলাৰ আগত কুফৰি যোনটোত আমি অলৰেডি যাই পাইছোঁ আৰু ভাৰতৰ বাহিৰত তোমাৰ ছুইজাৰলেণ্ড ড্ৰিম প্লেচ হয় তোমাৰ মোৰ ড্ৰিম প্লেচ ছুইজাৰলেণ্ড আৰু পেৰিছ পেৰিছ তাৰপিছত আৰু নেক্সট কুৱেশ্যন আৰু মোৰ ভাল পোৱা মানে খানা প্ৰথম ফাষ্ট ফুড ক'বা তাৰপিছত ছেকেণ্ড আমাৰ অসমীয়া খানা ক'বা ফাষ্ট ফুড হ'ল তোমাৰ প্ৰথম চিকেন ম'ম'জ যোনটো মোৰো ফেভাৰেট হয় তাত ছেকেণ্ড তোমাৰ ফাষ্ট ফুডত ক'ব লাগিব নে থলুৱাত প্ৰথম ফাষ্ট ফুড কোৱা মই যি দুটা ভাল পাওঁ তাৰপিছত তোমাৰ চিকেন চাওমিন নহয় তাৰপিছত তোমাৰ কি হ'ব পাৰে আৰু বেলেগ এইবিলাকেই আৰু তোমাৰ আগ্ৰাম বাগ্ৰাম যেনেকৈ তোমাৰ ক্ৰিস্পি কৰ্ণ সেইবিলাক ভাল পোৱা তুমি কিয় নোপোৱা ভাল পাওঁ কিন্তু বহুত বেছি ভাল পাওঁ যিটো ভাগ মই তাকো দিবই নোৱাৰোঁ এনেকুৱা আৰু ক্ৰিস্পি কৰ্ণ হওক বা এইবিলাক হওক মই ভাগ দি দিব পাৰোঁ কিন্তু এনেকুৱা বস্তু যিটো বস্তু যেনেকৈ মই ম'ম'টো এতিয়া মই ভাগ দিব তাত পাওঁ সেই 5-6টা ম'ম'ৰ পৰা যে এটা দিওঁ মানে গাটো মোৰ বেজ বেজাই যায় সেনেকুৱা আৰু নেক্সটটো চিকেন ৰ'লো নহয় নাজানো ফেল বাদ দিয়া মোৰ হ'ল তোমাৰ মেকডনাল্ডৰ বাৰ্গাৰ কেইটা আচ্ছা মেকডিৰ মেকডনাল্ডেতো কয় মেকডনাল্ডছ আৰু মেকডি বুলি কয় চৰ্টত তাৰপিছত তোমাৰ থলুৱা খানাত হ'ল তোমাৰ এটা তোমাৰ মাছৰ টেঙাৰ আঞ্জা মাছৰ টেঙাৰ জোল হয় ইমান ভাল পাওঁ তাৰপিছত ছেকেণ্ড তোমাৰ হাঁহৰ মাংস মই মানে চবকে হৈ গৈছে আৰু দুটা অপশ্যন দিছে ন দুটা এটা ওপৰত নাযায় আৰু নেক্সট কুৱেশ্যন মোৰ হবি কোৱা মই কি কৰি বহুত বেছি ভাল পাওঁ অকলে থকা টাইমখিনিত মই কি ভাল পাওঁ ফাৰ্ষ্টটো ছেম মোৰ নিচিনা গান শুনি ভাল পোৱা তুমি আৰু ছেকেণ্ড তোমাৰ ছবি আঁকি ভাল পাই তাই আৰু মোৰ মানে ভাল পোৱা ছিংগাৰ ক'বা তোমাৰ মেল আৰু ফিমেল এটা মানে দুটা হিন্দী ক'ব পাৰা আৰু দুটা আমাৰ অসমৰ ক'ব পাৰা এটা তোমাৰ জুবিন দা এইটো জুবিন দা তাৰপিছত তোমাৰ নেক্সট অসমীয়া ছিংগাৰ ন মেল আৰু পাপন দা তুমি পাপন দাক ভালে পাওঁ বাৰু ফিমেল কেনেকে হ'ল পাপন দা মেলৰ কথা কৈছো মই তোমাৰ পাপন দা ছিংগাৰ হয় পাপন দাকো ভাল পোৱা তুমি বাকী ফিমেল তোমাৰ চাগে তুমি জুবলিক ভাল পোৱা বা তৰালি শৰ্মা তৰালি শৰ্মা বা আৰু জুবলিক ভাল পাওঁ তাৰপিছতে তোমাৰ ইয়াৰে তোমাৰ হিন্দীৰ তোমাৰ এটা তোমাৰ সেই পাঞ্জাবী ছিংগাৰ হয় কি নাম আছিল হানি সিং হয় হানি সিংটো তোমাৰ সেই 2013ত সেই ব্লুটুথত গান লৈ আমি এনেকে শুনা মানুহ হানি সিংকটো বহুত ভাল পাওঁ তাৰপিছত বাচ্চাক ভাল পোৱা নে অৰিজিত সিঙৰ ভাল পোৱা মই বাচ্চাহক ঠিক আছে ভাল তেওঁৰ গান অকে বাট মোৰ মানে বহুত ভাল লগা নহয় আৰু অৰিজিত সিংটোতো বহুত ভাল পাওঁ আৰু ছেকেণ্ড মোৰ জুবিন নেওটিয়ালক বহুত ভাল পাওঁ তেওঁৰ ভক্তিমূলক গানবোৰো ভাল লাগে তেওঁ যি গান গায় সেয়াই ভাল লাগে আমাৰ অসমৰ জুবিন আৰু আমাৰ উত্তৰাখণ্ডৰ জুবিন মানে অলৰেডি দুটাও মানে ভাৰতবৰ্ষৰে হয় জুবিন দাও আৰু জুবিন নটিয়াল দুটাও মানে ভাৰতবৰ্ষৰে হয় আৰু বাকী তোমাৰ মানে ফিমেলত কোৱা ফিমেলত তোমাৰ তুমি চাগে শ্ৰেয়া ঘোষাল আৰু এজনী আছে আৰু এজনী তোমাৰ এইটো তোমাৰ নেহা কক্কৰ ভাল পাওঁ তেওঁকো বহুত ভাল পাওঁ কিন্তু তাতকেও মানে ভাল পোৱা আৰু এজনী ছিংগাৰ আছে নেহা কক্কৰক বহুত ভাল পাওঁ কিবা এটা ভাল লাগে তেওঁ কিন্তু মানে আৰু এজনী ছিংগাৰ আছে যাৰ মানে পুৰণা হয় তেখেত পুৰণা গানবোৰ গাইছিলে তেওঁ বহুত লতা মংগেশকাৰ নি হয় পুৰণা বুলি কোৱাৰ পিছত আৰু হিন্টটো পাই গৈছে আৰু আলকা আগ্নিকো ভাল নেক্সট কুৱেশ্যন ভিডিঅ' লম্বা হৈ যাব আমাৰ ৰাইজে পঢ়ক পাই সৰি তাৰপিছতে আৰু তুমি কি সুধিবা মোৰ চবতকে ভাল পোৱা অসমীয়া ফিল্মখন আৰু হিন্দী মুভি অসমীয়া ফিল্ম বুলি ক'লে তোমাৰ মানে পুৰণা ফিল্ম নতুন চোৱাই হোৱা নাই আমাৰ পুৰণা ফিল্ম হ'লে তোমাৰ ধৰা দাগখন আছিলে এখন দাগ হয়নে মৰম জানখন আছিলে মৰমজানখন একচুৱেলি এলবাম আছিলে মনত নাই আৰু দাগখন যেতিয়া ওলাইছিলে মই মানে সৰু আছিলোঁ বহুত বেছি মনত নাই হিয়া দিয়া নিয়া এখন আছিলে ধুনীয়া মুভি আছিলে
তাৰপিছত তোমাৰ আৰু কি আছিলে ইয়া দিয়া নিয়াখন মই ভাল পাওঁ তুমি ভাল পোৱা আৰু নিয়া হিন্দী কোৱা হিন্দী তোমাৰ বাহুবলীখনতো চবৰে ফেভাৰিট আছিলে নাই ফেভাৰিট হয় মানে ভাল লাগে এনেকুৱা নহয় কিন্তু মানে বহুত বেছি ভাল লাগে যিটো মানে হাৰ্ট টাচ কৰি যোৱা মুভি আৰু সেনেকুৱা আচ্ছা এখনতো কাল হো না হো সেইখন শাহৰুখ খানৰ মুভি সেইখন চাগে চবৰে ফেভাৰিট আছিলে হয় সেইটো হয় কিন্তু আৰু দুখন আছে মানে অকল মজলীয়া আৰু বহুত নতুনো নহয় বহুত পুৰণাও নহয় আচ্ছা ভাবিব লাগিব ৰাইজ আপোনালোকে গম পাইছে নেকি হিন্টছটো দিব মই কৈ দিওঁ কমেন্টছত তুমি নাজানা যদি মই কৈ দিওঁ কোৱা এখন হৈছে আশিকি 2 আচ্ছা আশিকি তাৰ পিছতে আৰু সেকেন্ডখন আছে সনম তেৰি কসম এই দুখন মানে বহুত ভাল সনম লাগে তেৰি কসমটো মোৰ মাইন্ডত আহি আছিলে বাট মই মানে এই হল তুমি হিন্দী ক'ব নালাগে এতিয়া কোৱা তোমাৰ আমাৰ অসমীয়া মানে হিৰো এজন আৰু এজন মানে ক'ব পৰা এজন দুজন আৰু বলিউডৰ তোমাৰ হিৰো আৰু মেল মানে হিৰোইন আচ্ছা অসমৰ হিৰো বুলি ক'লে মানে তোমাৰ ৰবি শৰ্মাটো তোমাৰ ছোৱালীবিলাকৰ ফেভাৰিটে হয় ৰবি শৰ্মা যতীন দা এনেকুৱা আৰু তাত অসমীয়া এক্ট্ৰেছ হ'লে তোমাৰ গায়ত্ৰী মহন্ত শ্ৰীমন্তিকা বা তাৰপিছত তোমাৰ আৰু সেই কি নাম আছিলে বৰষা বা আৰু গায়ত্ৰী বা চবকে ভাল লাগে আমাৰ অসমীয়া চবেই ভাল লাগে অসমৰ মানে তোমাৰ নতুনবিলাকক ভাল আৰু পুৰণাবিলাকক নতুনবিলাকৰ মানে একচুৱেলি কি হৈছে আমি বাহিৰত থাকো ন তো মানে য'তে থাকো আমি তাতে মানে অসমীয়া মুভিবিলাক ৰিলিজ নহয় চাব নোৱাৰো একচুৱেলি অসমীয়া মুভিবিলাক অটিজিত আহিব লাগে মানে পাৰ্চনেল ৰিভিউ হয় কোনেও মানে গাত পাতি নলাব মানে তেতিয়া মানে চবৰে মানে যেনেকৈ নেটফ্লিক্সৰ ভিতৰত মানে ৰিলিজ হয় ন এনেকৈ ওলাইছে নেকি নাজানো মানে মই পোৱা নাই বাৰু কিন্তু আমিখন ওলাইছিলে চাগে অনলাইন চাইছিলো মই আমিক কিন্তু বাকি আৰু এতিয়া হিন্দীৰ কোৱা হিন্দী তোমাৰ কোৱা হিন্দীৰটোতো এজন ল'ৰা আছে হাই ৰণবীৰ কাপুৰ নহয় তো ভাল লাগে আলিয়া অৰ্জুন নাগাৰ্জুন এইটো তোমাৰ সাউথ ইণ্ডিয়ান নহয় মই কৈ আছো সাউথ ইণ্ডিয়ানো ক'ব পৰা সাউথ ইণ্ডিয়াৰ দুজন মোৰ বহুত ভাল লগা আছে আৰু আমাৰ ইয়াৰ বলিউড একচুৱেলি মই বেছি মুভি চুভি নাচাওঁ দেই গাইছ সেইকাৰণে মোক ক্ষমা কৰিবা মই নাম নাজানো দিয়া কোৱা সাউথ ইণ্ডিয়াৰ দুজন কোৱা আৰু বলিউডৰ দুজন এৰে কি নাম আছিলে তোমাৰ ফেভাৰিট এৰে নে কিবা আছিলে ৰবা নাম কৈ সাউথ ইণ্ডিয়ান বলিউডৰ এৰেতো কোনো নাই পাছ ৰাইজলৈকে পাছ কৰি দিছিলো মই তুমি নোৱাৰিলা ক'বা মই বলিউডৰ আদিত্য কাপুৰক বহুত বেছি ভাল পাওঁ যিখন আশিকিটোত আছিলে মানে ইমান ধুনীয়া নহয় বহুত বেছি ভাল লাগে তাৰপিছতে আৰু বাকী তুমি সাউথৰটো কোৱা সাউথৰ দুজন মানে হেৰি আছে হিৰো আছে মই মানে সিহঁত দুটাৰ বহুত বেছি ভাল পাওঁ বহুত বেছি জুকেগা নি পুষ্পা নহয় কোনোবা বেলেগ দুজন মানে এতিয়া সেই দুজন ন দুখন মানে মুভি কৰিছে দুজনে দুখন মুভি কৰিছে দুখন মানে বহুত মুভি কৰিছে মানে এখন নহয় বহুত ফেমাছ মুভি কৰিছে দুজন হেৰিয়ে এক্টৰে ফেমাছ মুভি কৰিছে মাথাৰ পৰা ধোৱা অৱস্থা আছে আৰু এতিয়া মই কৈ দিওঁ নাজানা তুমি মোক একোৱে নাজানো মই মুভি ফাৰ্ষ্ট হৈছে ৰাম চৰণ তোমাৰ এই RR মুভিখনত আছিলে গম পাইছো মই মানে সেই ফটোটো গম পাওঁ বাট নামটো মই মানে এই ফিল্মখন ক'ব পাৰিলা হয় তাৰপিছত আৰু প্ৰভাসকটো চবেই ভাল পায় আৰু বহুত বুলি নহয় চব মানুহে ভাল পায় প্ৰভাসক ভাল পাওঁ আৰু এইপিনে তোমাৰ ৰাম চৰণ বহুত ধুনীয়া লাগে মানে বহুত বেছি ভাল পাওঁ তো আজিলৈ ইমানখিনিয়ে আৰু নেক্সট ভিডিঅ'ত আৰু নতুন কুৱেশ্যন লৈ এইপিনে আহিম নতুন কণ্টেণ্ট লৈ আহিম গতিকে আমাৰ ভিডিঅ'বিলাক প্লিজ চাই যাব আপোনালোকে আমাৰ কুৱেশ্যন শেষ হোৱা নাই নেক্সট ভিডিঅ'ত আকৌ আহিম আৰু আহি আছে নহয় এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক আশীৰ্বাদ কৰিব জয় অসম